আজিৰ যোনটো ভিডিঅ' সেই ভিডিঅ'ত আমি সিম্পলি কথা পাতিবলৈ চেষ্টা কৰিম অসমৰ যিখন ৰাষ্ট্ৰীয় উদ্যান আছে অভয়াৰণ্য কিখন আছে আৰু বনাঞ্চল কিখন আছে এই যোনটো ভিডিঅ'টো এই যোনটো 6 নম্বৰ ভিডিঅ'টো এটা বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয় যিকোনো অসমৰ কম্পিটিটিভ এক্সামৰ কাৰণে কাৰণ অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অসমৰ অভয়াৰণ্যৰ পৰা প্ৰশ্ন আহিবই আপোনালোকৰ তো এইটো এটা বহুত ইম্পৰ্টেণ্ট ভিডিঅ' সেইকাৰণে মই আকৌ এবাৰ এই ভিডিঅ'টো মই শ্বুট কৰিছোঁ যাতে আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নাথাকে এইটোৰ ওপৰত তো আজি ভিডিঅ' চিম্পলি আমি অসমৰ ৰাষ্ট্ৰীয় উদ্যান অসমৰ অভয়াৰণ্য সকলোখিনি জানিবলগীয়া সকলোখিনি আমি ইয়াৰ পৰা ওলোৱা প্ৰশ্নৰ ওপৰত কথা পাতিবলৈ চেষ্টা কৰিম তো আমি পলম নকৰি এই নতুন ভিডিঅ'টো আৰম্ভ কৰিলোঁ তো এতিয়া আমি পোনপ্ৰথমে কথা পাতিম যে ৰাষ্ট্ৰীয় উদ্যান অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে ৰাষ্ট্ৰীয় উদ্যানৰ ৰিলেটেড কিমান কুৱেশ্যন ওলাইছে তো চিম্পলি কৈ লওঁ এই যোনটো পেজ অসম ইয়াৰ বুকৰ এইটো হৈছে আপোনালোকৰ 16 নম্বৰ চেপ্টাৰ ৰাষ্ট্ৰীয় উদ্যান আৰু 16 নম্বৰ চেপ্টাৰটো আমি যে কথা পাতিবলৈ চেষ্টা কৰিম কাৰণ এই 16 নম্বৰ চেপ্টাৰটোতে আছে ৰাষ্ট্ৰীয় উদ্যান কিখনৰ বিষয়ে বাকি 17 নম্বৰ চেপ্টাৰ অলৰেডি মই ডিসকাস কৰি থোৱা আছে সেইটো আপোনাৰ নেক্সট ভিডিঅ' আপোনালোকে পাই যাব মই বিশেষকৈ 16 নম্বৰ চেপ্টাৰটো বেছি ডাঙৰ চেপ্টাৰ নহয় যদিও কিন্তু এইটো বহুতখিনি বস্তু ইয়াত বহুতখিনি কুৱেশ্যন আছে সেইকাৰণে মই এইটো অকল এক্সট্ৰা চেপ্টাৰ কৰিছোঁ এটা চেপ্টাৰ এটা ভিডিঅ' কৰিছোঁ তো আমি 16 নম্বৰ চেপ্টাৰটোৰ বিষয়ে পাতিবলৈ চেষ্টা কৰিম অসমীয়াৰ বুক আপুনি 2023 খন কিনক বা 2022 খন কিনক এইখিনি বস্তু সদায় সেম থাকিব খালি কিবা যদি ৰাষ্ট্ৰীয় উদ্যান এড হ'লহেঁতেন যদি নতুনকৈ বনালে হয় তেন এড হ'লহেঁতেন কিন্তু কোনো ৰাষ্ট্ৰীয় উদ্যান অহা নাইকিয়া নতুনকৈ বা এড কৰা নাইকিয়া বা অসমত প্ৰস্তাৱ কৰা নাইকিয়া তো সেইকাৰণে এইটো নাহে আগৰখিনিৰ সৈতে একে থাকিব তো পোনপ্ৰথমে আমি কথা পাতি আমাৰ যোনখন মেইন ৰাষ্ট্ৰীয় উদ্যানখন আছে মেইন বুলি নহয় সকলোখনে মেইন কিন্তু যোনখন আমাৰ সকলোৰে মুখত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত আপোনালোকক কি প্ৰথম আপোনাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে আমাৰ কিতাপখনটো উল্লেখ কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আপোনালোক এইখিনি বস্তু লিখা আছে চিম্পলি ফাৰ্ষ্ট পেজটো আপোনাৰ এইখিনিলৈকে লিখা আছে সেকেন্ড পেজৰ তো এইখিনি বস্তু আপুনি ভালদৰে পঢ়ি পেলাই যদি মই বাছা প্ৰশ্নকেইটা আপুনি যদি এক্সট্ৰা প্ৰশ্ন পায় কমেণ্ট কৰিব সেইটো ময়ো লিখি থ'ব পাৰিম আৰু বেলেগৰ কাৰণেও ভাল হ'ব মই যোনকেইটা প্ৰশ্ন পাইছোঁ সেইকেইটা পোনপ্ৰথমে কৈ লওঁ পোনপ্ৰথমে যোনটো প্ৰশ্ন সেইটো হৈছে যে কাজিৰঙাক আন কি নামেৰে জনা যায় আৰু এইখিনিতে এটা কথা কৈ লওঁ এই যোনবিলাক যদি আপোনাক PDF আকাৰে লাগে তাত আমাৰ টেলিগ্ৰাম গ্ৰুপ আছে তাত আমি PDF বিলাক দি থাকোঁ আপোনালোকে টেলিগ্ৰাম গ্ৰুপটো বা ডেছক্ৰিপশ্যন লিংক দি দিম আপুনি তাত জইন কৰি ল'ব তাত আপুনি PDF পাই যাব পোনপ্ৰথমে যোনটো কুৱেশ্যন সেইটো হৈছে যে কাজিৰঙাক আন কি নামেৰে জনা যায় তো কাজিৰঙাখনক ৰাইনো লেণ্ড বুলি জনা যায় কাৰণ তাত এশিঙীয়া গঁড়ৰ বাবে কাজিৰঙা বিখ্যাত সেইকাৰণে এখনক আন এটা নাম ৰাইনো লেণ্ড বুলিও জনা যায় তাৰপিছত আছে কাজিৰঙাক সংৰক্ষিত বনাঞ্চলৰ প্ৰস্তাৱ কেতিয়া গৃহীত কৰা হয় এইটো এটা প্ৰচেছ প্ৰথমতে কি হয় প্ৰথমতে যিকোনো এটা বস্তুৱে প্ৰথমতে সংৰক্ষিত বনাঞ্চল হয় তাৰপিছতে অভয়াৰণ্য হয় তাৰপিছতে ৰাষ্ট্ৰীয় উদ্যান হয় এইটো এটা প্ৰচেছ তো কাজিৰঙা সংৰক্ষিত বনাঞ্চলৰ প্ৰস্তাৱ কেতিয়া গৃহীত কৰা হৈছিল তো 1905 চনৰ 1 জুন তাৰিখে কাজিৰঙাক সংৰক্ষিত বনাঞ্চলৰ প্ৰস্তাৱ দিয়া হৈছিল বা গৃহীত কৰা হৈছিল এইটোত মানে কি হৈছিল প্ৰস্তাৱ ৰখা হৈছিল কাজিৰঙা সংৰক্ষিত বনাঞ্চল বুলি ঘোষণা কৰা হৈছিল 1908 চনত প্ৰায় 3 বছৰৰ পিছত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল বুলি ঘোষণা কৰা হৈছিল ইয়াত প্ৰস্তাৱ ৰখা হৈছিল তাৰপিছত আছে কাজিৰঙা বনাঞ্চলক কেতিয়া মৃগয়া বন বুলি ঘোষণা কৰা হৈছিল এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কাৰণ কাজিৰঙা বনখন যে মৃগয়া বন বুলি কয় বহুতে নাজানে তো সেইটো এটা কাৰণে ইম্পৰ্টেণ্ট প্ৰশ্ন কাজিৰঙাক কেতিয়া মৃগয়া বন হিচাপে ঘোষণা কৰা হৈছিল 1916 চনৰ 10 নৱেম্বৰত কাজিৰঙাক কি বুলি মৃগয়া বন বুলি ঘোষণা কৰা হৈছিল আপোনালোকে ভিডিঅ'টো পজ কৰি পেলাই মই বেক টু বেক কৈ আছোঁ কিন্তু আপোনালোকে পজ কৰি এটা ভিডিঅ' নোটছ বনাই যাব নোটছ বনাই পেলাই প্ৰিপাৰেশ্যন কৰিলে আপোনাৰ এটা গভৰ্ণমেণ্ট জব ওলোৱাৰ চান্স আছে বেলেগৰ পৰা নোটছ লৈ ধৰা আপোনাৰ জেৰক্স কৰি সেইটো পঢ়িব পাৰে কিন্তু অকল জেৰক্স কৰি থৈ দিলে নহ'ব তাৰপিছত আছে কাজিৰঙাক কেতিয়া অভয়াৰণ্য ৰূপে নামাকৰণ কৰা হৈছিল কাজিৰঙাক কি প্ৰথমে কৈছিলে প্ৰথমতে বনাঞ্চল তাৰপিছতে অভয়াৰণ্য তাৰপিছতে ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাক অভয়াৰণ্য ৰূপে নামাকৰণ কৰা হৈছিল 1950 চনত যোনটো মৃগয়া বন আছিলে 1916 চনত যোনটো মৃগয়া বন নামাকৰণ কৰা হৈছিল সেই মৃগয়া বনৰ সলনি কি হৈছিল ইয়াক 1950 চনত অভয়াৰণ্য ৰূপে নামাকৰণ কৰা হৈছিল মৃগয়া বনটো সলনি কৰি পেলাই এইটো পঢ়িলে আপুনি পেৰাগ্ৰাফটো পঢ়িলে কিতাপখন পঢ়িলে ভালদৰে গম পাব বাকি ভিতৰৰ কথাখিনি মই ভালকৈ নকওঁ সেইখিনি আপুনি পঢ়িলে গম পাই যাব কাজিৰঙাক কেতিয়া পৰ্যটকৰ বাবে মুকলি কৰি দিলে চাওক যেতিয়া কাজিৰঙাখন বনাঞ্চল কৰা হৈছিল বা তেতিয়াই মুকলি কৰি দিয়া নাছিলে কাজিৰঙাক কেতিয়া আপোনাক মুকলি কৰি কৰিছে সেইটো চাওক কাজিৰঙাক পৰ্যটকৰ বাবে মুকলি কৰিছিলে 1938 চনত অৰ্থাৎ বনাঞ্চল কৰাৰ পিছত আৰু অভয়াৰণ্য কৰাৰ আগত অৰ্থাৎ মাজৰ যোনটো 1938 চনত সেই চনত কাজিৰঙা কি হৈছিলে পৰ্যটকৰ কাৰণে মুকলি কৰি দিয়া হৈছিল আপুনি এটা মাৰ্কাৰলৈ এইবিলাক চিন কৰি যাব কিতাপটো তাৰপিছত যোনটো প্ৰশ্ন সেইটো হৈছে কাজিৰঙাক কেতিয়া ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়া হৈছিল চাওক এতিয়া হৈছে ৰাষ্ট্ৰীয় উদ্যান কেতিয়া কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়া হৈছিল 1974 চনৰ 1 জানুৱাৰী তাৰিখে কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে মৰ্যাদা দিয়া হৈছিল অৰ্থাৎ 1974 তাৰপিছতে আছে যোনটো কুৱেশ্যন সেইটো হৈছে কাজিৰঙাক কেতিয়া বিশ্ব ঐতিহ্য ৰূপে স্বীকৃতি দিয়া হৈছিল তো কাজিৰঙাক কেতিয়া বিশ্ব ঐতিহ্য ৰূপে স্বীকৃতি দিয়া হৈছিল 1985 চনত কাজিৰঙাক বিশ্ব ঐতিহ্য ৰূপে স্বীকৃতি দিয়া হৈছিল তাৰপিছত আছে কাজিৰঙাক কিমান চনত কাজিৰঙাক ব্যাঘ্ৰ প্ৰকল্পত অন্তৰ্ভুক্ত কৰা হৈছে মই ব্যাঘ্ৰ প্ৰকল্পটো মেনশ্যন কৰি গৈছোঁ এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰণ ব্যাঘ্ৰ প্ৰকল্পত তাত বাঘ সংৰক্ষিত কৰিব পাৰে সকলো অভয়াৰণ্যতে সকলো ৰাষ্ট্ৰীয় উদ্যানত এইটো বস্তু নাথাকে কিছুমান বিশেষ অভয়াৰণ্য কিছুমান বিশেষ ধৰক ৰাষ্ট্ৰীয় উদ্যান বনাঞ্চলত এই বস্তুটো আছে ব্যাঘ্ৰ প্ৰকল্প অন্তৰ্ভুক্ত হয় কাজিৰঙাক কেতিয়া অন্তৰ্ভুক্ত কৰা হৈছিল ব্যাঘ্ৰ প্ৰকল্পত 2007 চনৰ
2007 চনৰ 3 আগষ্ট তাৰিখে কাজিৰঙাক ব্যাঘ্ৰ প্ৰকল্পত অন্তৰ্ভুক্ত কৰা হৈছিল তাৰপিছত একে লাষ্টৰ যোনটো প্ৰশ্ন কাজিৰঙাৰ পৰা ওলাই সেইটো হৈছে অসম গড় নিধন প্ৰতিৰোধ আইন আমাৰ যে গড় যে বহুত বেছি পৰিমাণে যে ধৰক শিকাৰ কৰা হয় তো সেইটো অসম গড় নিধন প্ৰতিৰোধক আইন এই আইনখন কেতিয়া প্ৰণয়ন কৰা হৈছিল এই আইনখন প্ৰণয়ন কৰা হৈছিল 1954 চনত অৰ্থাৎ 1954 এখন কি হৈছিল প্ৰণয়ন কৰা হৈছিল এই আইনখন যাতে গড় হত্যাটো ৰোধ কৰিব পৰা যায় কিয়া এতিয়া আমি আহোঁ 2 নম্বৰ যোনখন ৰাষ্ট্ৰীয় উদ্যান সেইটো আমাৰ ৰাষ্ট্ৰীয় উদ্যান 7খন আছে সেই 7খনৰ প্ৰশ্নখিনি দিম তাৰ পিছতে আমি অভয়াৰণ্যলৈ যাম 2 নম্বৰ যোনখন ৰাষ্ট্ৰীয় উদ্যান 2 নম্বৰ মানে মই এফালৰ পৰা কৈ গৈছো গোটেইখন আপোনালোকে ভালদৰে চাই ল'ব মানাহ ৰাষ্ট্ৰীয় উদ্যান এইখনৰ যোনটো এৰিয়াটো কিমান 850 বৰ্গ কিলোমিটাৰ পোনপ্ৰথমে যোনটো কুৱেশ্যন সেইটো মানাহৰ পৰা ওলাইছে সেইটো হৈছে ইণ্ডিয়ান ৰাইনো ভিজন কেতিয়াৰ আঁচনি হয় এটা আপুনি পঢ়িলে ভাল পাব কিন্তু ইণ্ডিয়ান ৰাইনো ভিজন আঁচনিটো সেইটো 2020 চনৰ হয় তাৰপিছতে আছে মানে মই পেৰাগ্ৰাফটোৰ পাছতে ফাৰ্ষ্টতে লিখি থৈছোঁ তাৰপিছতে আছে মানাহক কেতিয়া অভয়াৰণ্যৰূপে গণ্য কৰা হৈছিল মানাহক অভয়াৰণ্যৰূপে গণ্য কৰা হৈছিল 1928 চনত 1928ত মানাহক কি হৈছিল অভয়াৰণ্যৰূপে গণ্য কৰা হৈছিল তাৰপিছতে মানাহক কেতিয়া ব্যাঘ্ৰ প্ৰকল্পত কি হৈছিল হিচাপে স্বীকৃতি দিয়া হৈছিল ব্যাঘ্ৰ প্ৰকল্প মানাহত কেতিয়া আৰম্ভ কৰে 1973 চনত এইখিনি এটা প্ৰশ্ন বস্তু চাওক কাজিৰঙাত ব্যাঘ্ৰ প্ৰকল্প কেতিয়া কৰা হৈছিল 2007 চনত কিন্তু মানাহত কেতিয়া কৰা হৈছিল 1973 চনত মানাহখনে আমাৰ অসমৰ প্ৰথম ব্যাঘ্ৰ প্ৰকল্পত অন্তৰ্ভুক্ত কৰা হৈছিল তাৰপিছত প্ৰশ্নটো হৈছে মানাহক কেতিয়া বিশ্ব ঐতিহ্য হিচাপে ঘোষণা কৰা হৈছিল 1985 চনত মানাহক বিশ্ব ঐতিহ্য ৰূপে ইউনেস্কোৱে ঘোষণা কৰিছিল আৰু 1990 চনত মানাহক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল ইয়াত লিখা এনসাৰকেইটা মোৰ লিখোতে ভুল হৈছিল বুলি ঘোষণা কৰা হৈছিল তো এখন মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আৰু দুটা কুৱেশ্যন আছে সেই দুটা মই আচলতে ডিব্ৰুচৈখোৱা বুলিটো মানে পিছত কাটিব লাগিব এইটো মই কাটা হোৱা নাইকে তাত লিখি থোৱা আছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ কোনখন তো সিম্পলি মানাহ অভয়াৰণ্যখন উত্তৰ পূৰ্বাঞ্চলৰ নৰ্থ ইষ্টৰ প্ৰথমখন জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল হয় 2 নম্বৰতে যোনটো কুৱেশ্যন সেইটো হৈছে কোনখন আঁচনিৰ অধীনত মানাহলৈ এশিঙীয়া গড় নিয়া হৈছিল এইখন আঁচনি যোনখন ইণ্ডিয়া ৰাইনো ভিজন 2020 আছে যাতে আমাৰ ধৰক যোনবিলাক গড় আছে গড়বিলাক যাতে সুৰক্ষিত কৰিব পাৰে তো সেই যোনখন আইনখন সেই আইনখনৰ অধীনত কি হৈছিল আমাৰ মানাহলৈ কি হৈছিল গড় নিয়া হৈছিল গড় আগতে আছিলে কম পৰিমাণে কিন্তু আমাৰ মানাহতো ধৰক গড় নি পেলাই ৰাখা হৈছিল এই দুটা প্ৰশ্ন আপুনি মানাহত চাই থব তাৰপিছৰ যোনটো কুৱেশ্যন সেইটো হৈছে এতিয়া আপোনাৰ ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন কিহৰ কাৰণে বিখ্যাত ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন দেওহাঁহ আৰু বনৰীয়া ঘোঁৰাৰ কাৰণে বিখ্যাত তাৰপিছত ডিব্ৰুচৈখোৱা সংৰক্ষিত বনাঞ্চল ঘোষণা কেতিয়া কৰা হৈছিল ডিব্ৰুচৈখোৱা সংৰক্ষিত বনাঞ্চল ৰূপে কেতিয়া ঘোষণা কৰা হৈছিল 1890 চনত ডিব্ৰুচৈখোৱা সংৰক্ষিত বনাঞ্চল ৰূপে ঘোষণা কৰা হৈছিল এইখিনি এটা কথা কৈলো এই যিখন ৰাষ্ট্ৰীয় উদ্যান কিখন আছে সেইখনৰ লোকেশ্যনটো আপোনালোকে আমাৰ অসমৰ মেপখনত চাই পেলাই ভালকৈ মনত ৰাখি থব কুৱেশ্যন নাহিব পাৰে কিন্তু আমি জানি থোৱাটো কোনখন ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত আছে কোনখন অভয়াৰণ্য কোনখন জিলাত আছে সেইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় অভয়াৰণ্যৰ ওপৰত সেইকেইটা আহিব পাৰে কাৰণ ৰাষ্ট্ৰীয় উদ্যান কম আছে কিন্তু অভয়াৰণ্য বহুত আছে অভয়াৰণ্যৰ ওপৰত কুৱেশ্যন আহিব পাৰে যে এইখন অভয়াৰণ্য কোনখন জিলাত হয় তো সেইকেইটা মনত ৰাখি থব তাৰপিছতে ডিব্ৰুচৈখোৱা কেতিয়া অভয়াৰণ্য বুলি ঘোষণা কৰা হৈছিল ডিব্ৰুচৈখোৱা 1986 চনত অৰ্থাৎ 1986 ডিব্ৰুচৈখোৱাক অভয়াৰণ্য বুলি ঘোষণা কৰা হৈছিল তাৰপিছতে ডিব্ৰুচৈখোৱা কেতিয়া জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল বুলি স্বীকৃতি দিয়া হৈছিল ডিব্ৰুচৈখোৱা 1995 চনত জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল বুলি স্বীকৃতি দিয়া হৈছিল আৰু একেবাৰে শেষত ডিব্ৰুচৈখোৱাৰ পৰা লাষ্ট কুৱেশ্যনটো হৈছে যে ডিব্ৰুচৈখোৱা কেতিয়া ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হৈছিল 1999 চনৰ 9 মাৰ্চত ডিব্ৰুচৈখোৱাক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হৈছিল তো এইকেইটা কুৱেশ্যনে মই ডিব্ৰুচৈখোৱা পাইছোঁ আপোনালোকে যদি বেলেগ কিবা পায় দেন মোক কমেণ্ট কৰি পেলাই লিখি দিব তো ডিব্ৰুচৈখোৱাৰ পিছত অহা যোনখন বনাঞ্চল ক্ষমা কৰিব ৰাষ্ট্ৰীয় উদ্যান আছে সেইখন আছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান তো ওৰাঙৰ পৰা কি প্ৰশ্ন আছে সেইটা মই কৈ লওঁ ওৰাঙক কেতিয়া মৃগয়া বন ৰূপে অৰ্থাৎ গেম চেংচুৰী ৰূপে আখ্যা দিয়া হৈছিল ওৰাঙক 1915 চনত ৰাষ্ট্ৰীয় কি হৈছিলে মৃগয়া বন ৰূপে আখ্যা দিয়া হৈছিল তাৰপিছত যে ওৰাঙক কেতিয়া সৰ্বসাধাৰণৰ কাৰণে মুকলি কৰা হয় ওৰাঙক 1931 চনত সৰ্বসাধাৰণৰ কাৰণে মুকলি কৰি দিয়া হৈছিল ওৰাঙক কেতিয়া সংৰক্ষিত বনাঞ্চল বুলি ঘোষণা কৰা হৈছিল সংৰক্ষিত বনাঞ্চল বুলি 1962 চনত ঘোষণা কৰা হৈছিল ওৰাঙক কেতিয়া অভয়াৰণ্য ৰূপে মৰ্যাদা দিয়া হৈছিল ওৰাঙক 1985 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে অভয়াৰণ্য ৰূপে ঘোষণা কৰা হৈছিল বা মৰ্যাদা দিয়া হৈছিল অভয়াৰণ্য মৰ্যাদা দিয়া হৈছিল তাৰপিছতে ওৰাঙত এইকেইটা এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ওৰাঙৰ যোনটো নাম ওৰাঙৰ নামটো সলনি কৰি পেলাই ৰাজীৱ গান্ধী অভয়াৰণ্য ৰূপে কেতিয়া কৰা হৈছিল এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন 1992 চনত ওৰাঙৰ যোনটো ৰাষ্ট্ৰীয় ওৰাংখন যোনখন আছিল তেতিয়া ৰাষ্ট্ৰীয় বনা নাছিলে ওৰাঙক কি হৈছিল ৰাজীৱ গান্ধী অভয়াৰণ্য ৰূপে নামাকৰণ কৰা হৈছিল
তাৰপিছত আকৌ কেতিয়া সেইটো কি হৈছিল ৰাজীৱ গান্ধীৰ পৰা এতিয়া ওৰাং কেতিয়া কৰিছিল সেইটো এটা ইম্পৰ্টেণ্ট ওৰাঙক ৰাষ্ট্ৰীয় উদ্যান ৰূপে কেতিয়া নামাকৰণ কৰা হৈছিল 1999 চনৰ 23 এপ্ৰিলত ৰাজীৱ গান্ধী যোনখন আছিলে সেইখনক কি হৈছিলে ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰা হৈছিলে ৰাষ্ট্ৰীয় উদ্যানলৈ যেতিয়া যোনদিনাখন ট্ৰান্সফাৰ কৰা হৈছিলে বা স্বীকৃতি দিয়া হৈছিলে সেইদিনাখন ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হৈছিল 1999 চনৰ 13 এপ্ৰিলত ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নাম কেতিয়া পুনৰ নামাকৰণ কৰিছিল পুনৰ নামাকৰণ মানে ৰাজীৱ গান্ধী তেতিয়া টোটেলি উঠাই দিয়ে প্ৰথমতে এবাৰ ওৰাংখনক ৰাজীৱ গান্ধী অভয়াৰণ্য কৰিলে যেতিয়া কি হৈছিলে আকৌ এইটো কি কয় ৰাষ্ট্ৰীয় কৰোঁতে ৰাজীৱ গান্ধী লগতে ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰিছিলে কিন্তু 2021 চনৰ 1 ছেপ্টেম্বৰ তাৰিখে ৰাজীৱ গান্ধীটো সম্পূৰ্ণৰূপে অতৰাই ওৰাং ৰাষ্ট্ৰীয় উদ্যান নামেৰে নামকৰণ কৰা হৈছিল 2021 চনত 1 ছেপ্টেম্বৰত ক্ষুদ্ৰ কাজিৰঙা বুলি কাক কোৱা হয়তো পাই থৈছোঁ কাৰণে লিখি থৈছোঁ ওৰাঙক ক্ষুদ্ৰ কাজিৰঙা বুলিও কোৱা হয় তো এইকেইটা আছিলে ওৰাঙৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন ওৰাঙৰ পিছত যোনখন ৰাষ্ট্ৰীয় উদ্যান সেইখন আহিব নামেৰি ৰাষ্ট্ৰীয় উদ্যান তো নামেৰিৰ ওপৰত কি প্ৰশ্ন আছে এইকেইটা মই ইয়াত লিখি থৈছোঁ আৰু আপোনালোকে নোটছ বনাই তেনেকৈ ওপৰত লিখি যাব তেতিয়া ধৰক মানে হেডিং দি থৈ গ'লে তেতিয়া আপোনাক চাবলৈও ৰিভাইজ দিবলৈও ভাল হয় নামেৰি ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন শোণিতপুৰ জিলাত অৱস্থিত হয় এইটো মই লোকেশ্যনটো লিখি দিছোঁ নদুৱাৰ বনাঞ্চল বুলি কাক কোৱা হয় নামেৰি যোনখন ৰাষ্ট্ৰীয় উদ্যান তাক নদুৱাৰ বনাঞ্চল বুলিও কোৱা হয় নদুৱাৰ বনাঞ্চল বুলি নামেৰিক নদুৱাৰ বনাঞ্চল বুলি যে কোৱা যে হয় সেই নামটো কেতিয়া দিয়া হৈছিল নামেৰিক 1878 চনৰ 17 নৱেম্বৰ তাৰিখে নামেৰিক নদুৱাৰ বনাঞ্চল বুলি ঘোষণা কৰা হৈছিলে নামেৰিক অভয়াৰণ্য বুলি কেতিয়া ঘোষণা কৰা হৈছিলে বা মুকলি কৰা হৈছিলে 1985 চনৰ 18 ছেপ্টেম্বৰ তাৰিখে নামেৰিক কি হৈছিলে অভয়াৰণ্য ৰূপে মুকলি কৰা হৈছিলে অভয়াৰণ্য হিচাপে মুকলি কৰা হৈছিলে নামেৰি অভয়াৰণ্য কেতিয়া ৰাষ্ট্ৰীয় উদ্যান বুলি ঘোষণা কৰা হৈছিল ৰাষ্ট্ৰীয় উদ্যান কেতিয়া দিয়া হৈছিলে মৰ্যাদা 1998 চনৰ 15 নৱেম্বৰ তাৰিখে নামেৰি অভয়াৰণ্যখনক নামেৰি ৰাষ্ট্ৰীয় উদ্যান বুলি ঘোষণা কৰা হৈছিলে আৰু নামেৰিৰ একেবাৰে শেষৰ প্ৰশ্নটো নামেৰিৰ পৰা হৈছে নামেৰিত কেতিয়া ব্যাঘ্ৰ প্ৰকল্প অন্তৰ্ভুক্ত কৰা হয় নামেৰিক 2000 চনৰ 1 মাৰ্চ তাৰিখে কিছু ব্যাঘ্ৰ প্ৰকল্প বুলি অন্তৰ্ভুক্ত কৰা অৰ্থাৎ মোৰ জন্ম চনটোত তাৰপিছত যোনটো কুৱেশ্যন আহিব সেইটো হৈছে বা ৰাষ্ট্ৰীয় উদ্যান আছে সেইখন হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ ওপৰতো মাজতে অলপ হাল্লা হৈছিল আপুনি শুনা পাইছে তাত কি যে কয়লা খনিৰ কাৰণে ৰাষ্ট্ৰীয় উদ্যানত গম পাই সেই কেছটো মই ভিডিঅ' বনাইছিলোঁ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত যোনকেইটা মই লোকেশ্যন ধৰক মই নাজানো আপোনালোকে জানিব পাৰে নাজানিলে মই লোকেশ্যন লিখি থৈ গৈছোঁ সেইকাৰণে কৰি দিছোঁ আৰু ডিব্ৰুগড় তিনিচুকীয়া জিলাত মানে মিলাই আছে দিহিং পাটকাইখন অৱস্থিত হয় অলপ ধৰক ডিব্ৰুগড়টো পৰে অলপ তিনিচুকীয়াটো পৰে পূবৰ আমাজন বুলি কাক কোৱা হয় দিহিং পাটকাই অভয়াৰণ্য কি হয় দ্য এমাজন অফ ইষ্ট বুলি কোৱা হয় তাৰপিছত প্ৰশ্ন হৈছে দিহিং পাটকাই কেতিয়া অভয়াৰণ্য ৰূপে স্বীকৃতি দিয়া হয় দিহিং পাটকাইখন যেতিয়া অভয়াৰণ্য ৰূপে কেতিয়া স্বীকৃতি দিয়া 2004 চনৰ 13 জানুৱাৰীত দিহিং পাটকাইক অভয়াৰণ্য ৰূপে স্বীকৃতি দিয়া হয় দিহিং পাটকাই কেতিয়া ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি দিয়া হয় এইটো এটা ৰিচেণ্ট ঘটনা হয় এইটো ওপৰত কুৱেশ্যন আহিব পাৰে দিহিং পাটকাইক 2021 চনৰ 15 জুনত ৰাষ্ট্ৰীয় উদ্যান ৰূপে কি হৈছে ঘোষণা কৰা হয় ভাৰতৰ সৰ্ববৃহৎ ক্ৰান্তীয় বনাঞ্চল বুলি কাক কোৱা হয় দিহিং পাটকাই নেশ্যনেল পাৰ্ক যোনখন ৰাষ্ট্ৰীয় উদ্যান তাক ভাৰতৰ সৰ্ববৃহৎ ক্ৰান্তীয় বনাঞ্চল বুলি কোৱা হয় চাই থ'ব ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু একেবাৰে শেষত যোনখন ৰাষ্ট্ৰীয় উদ্যান নতুনকৈ গঠিত কৰা ৰাষ্ট্ৰীয় উদ্যান হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত মই লিখি দিছোঁ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত হয় আৰু ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হৈছে 2021 চনৰ 9 জুন তাৰিখে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানক কি হৈছিলে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিলে তো এইখিনিলৈকে আমাৰ কি হৈছে যিমানখিনি ৰাষ্ট্ৰীয় উদ্যান আছিলে সেইখিনি কুৱেশ্যনখিনি শেষ হ'ব এতিয়া আহিব অভয়াৰণ্য বুলি লিখি ল'ব অভয়াৰণ্যত পোনপ্ৰথমে অভয়াৰণ্যখিনি মই লিষ্ট টাইপত লিখা নাইকিয়া লিখি গৈছোঁ আপোনালোকে চাই ল'ব পোনপ্ৰথমে আছে পবিতৰা অভয়াৰণ্যখন ক'ত অৱস্থিত মৰিগাঁও জিলাত লিখি লৈছোঁ পবিতৰাক কেতিয়া সংৰক্ষিত বনাঞ্চল বুলি ঘোষণা কৰা হয় পবিতৰা যোনখন ধৰক অভয়াৰণ্য বৰ্তমান অভয়াৰণ্য কিন্তু সংৰক্ষিত বনাঞ্চল বুলি কেতিয়া ঘোষণা কৰা হৈছিলে 1971 চনৰ 18 নৱেম্বৰত পবিতৰা সংৰক্ষিত বনাঞ্চল বুলি ঘোষণা কৰে পবিতৰাক কেতিয়া অভয়াৰণ্য হিচাপে ঘোষণা কৰে পবিতৰাক 1987 চনত অভয়াৰণ্য ৰূপে ঘোষণা কৰে শেহতীয়াকৈ কোনখন বনাঞ্চলক পবিতৰাৰ লগত সংযোগ কৰিছে শেহতীয়াকৈ ৰাজমায়ং বনাঞ্চলখনক পবিতৰাৰ লগত সংযোগ কৰা হৈছে তো এইকেইটা পবিতৰা অভয়াৰণ্যৰ পৰা তাৰপিছত আছে গৰমপানী অভয়াৰণ্যখন ক'ত অৱস্থিত মই লিখি দিছোঁ কাৰ্বি আংলং জিলাত অৱস্থিত আৰু গৰমপানীক কেতিয়া অভয়াৰণ্য ৰূপে আখ্যা দিয়া হৈছিলে অভয়াৰণ্য বহুত আছে সেইকাৰণে কুৱেশ্যনো কম অকল কেতিয়া আখ্যা দিয়া হৈছিলে সেইকেইটা মই লিখি থৈছোঁ আৰু যদি কিবা বেছি ইম্পৰ্টেণ্ট হয় তেতিয়া 3টা কুৱেশ্যন হৈ যায়গৈ আৰু গৰমপানীক কেতিয়া অভয়াৰণ্য ৰূপে আখ্যা দিয়া হৈছিলে 1952 চনৰ 10 জুলাইত গৰমপানীক অভয়াৰণ্য ৰূপে আখ্যা দিয়া হৈছিলে লাওখোৱা অভয়াৰণ্য ক'ত অৱস্থিত আমাৰ নগাঁও জিলাত অৱস্থিত লাওখোৱাক কেতিয়া অভয়াৰণ্য ৰূপে ঘোষণা কৰা হয়
79 চনত লাওখোৱাক অভয়াৰণ্যৰ ৰূপে ঘোষণা কৰা হৈছিল এইখিনি মই আকৌ এবাৰ অলৰেডি ভিডিঅ' বনালোঁ কিন্তু খেলিমেলি হ'ল কাৰণে আকৌ চুট কৰিবলগীয়া হৈছে পূব কাৰ্বি আংলং অভয়াৰণ্য কেতিয়া ঘোষণা কৰা হৈছিলে 2000 চনৰ 27 জুলাই তাৰিখে পূব কাৰ্বি আংলং অভয়াৰণ্য ঘোষণা কৰা হৈছিলে ক্ষমা কৰিব এটা প্ৰশ্ন নক'লোঁ লাওখোৱাক কেতিয়া অভয়াৰণ্যৰ ৰূপে ঘোষণা কৰা হৈছিলে ক'লোঁ খেলিমেলি হৈ গৈছে পূব কাৰ্বি আংলং অভয়াৰণ্য কেতিয়া ঘোষণা কৰা হৈছিল 2000 চনৰ 27 জুলাই তাৰিখে তাৰপিছতে আছে বৰনদী অভয়াৰণ্য এখন ওদালগুৰি জিলাৰ উত্তৰত অৱস্থিত বৰনদী কেতিয়া সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিলে 1982 চনত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিলে আৰু পিছলৈ গৈ পেলাই 1981 চনত বৰনদীক কি হৈছিলে অভয়াৰণ্য ৰূপে ঘোষণা কৰা হৈছিলে বৰাইল অভয়াৰণ্য ক'ত অৱস্থিত কাছাৰ জিলাত অৱস্থিত বৰাইলক কেতিয়া অভয়াৰণ্য ৰূপে আখ্যা দিয়া হৈছিলে 2004 চনত মই ইমানখিনি বহলকৈ লিখি থৈছোঁ 2004 চনত উত্তৰ কাছাৰ সংৰক্ষিত বনাঞ্চল আৰু বৰাইল সংৰক্ষিত বনাঞ্চল দুখন বনাঞ্চল মিলাই পেলাই বৰাইল অভয়াৰণ্য গঠন কৰা হৈছিল 2004 চনত সেইকাৰণে মই বহলকৈ লিখি থৈ দিছোঁ সোণাৰ ৰূপাই আপোনালোকে বৰাইলৰ ভাগটোত পঢ়িলে এইখিনি বস্তু পাই যাব সোণাৰ ৰূপাই অভয়াৰণ্য ক'ত অৱস্থিত শোণিতপুৰ জিলাৰ বালিপাৰাত সোণাৰ ৰূপাই অভয়াৰণ্য অৱস্থিত হয় সোণাৰ ৰূপাই কেতিয়া অভয়াৰণ্য বুলি আখ্যা দিয়া হৈছিলে 1998 চনত সোণাৰ ৰূপাই কি হৈছিলে বনাঞ্চল বুলি ক্ষমা কৰিব অভয়াৰণ্য বুলি আখ্যা দিয়া হৈছিলে তাৰপিছতে আহিব বনাঞ্চল এইটো ক্ষমা কৰিব ভুলকৈ লিখি থোৱা আছে পাভ সংৰক্ষিত বনাঞ্চল কিন্তু এখন এতিয়া বৰ্তমান কি হৈছে অভয়াৰণ্য বুলি হয় তাৰপিছত আছে পাভ সংৰক্ষিত বনাঞ্চল মইতো আপোনাৰ বনাঞ্চলৰ ভাগত পাম সেইকাৰণে মই চিন মাৰি থৈছোঁ তাৰপিছত আছে অভয়াৰণ্যখন পোনপ্ৰথমে পঢ়াইলে দীপৰ বিল পক্ষী অভয়াৰণ্য এটা ইম্পৰ্টেণ্ট পাৰ্ট হয় ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ পৰা ওলাব দীপৰ বিল ক'ত অৱস্থিত কামৰূপ মহানগৰত সকলোৱে গম পায় দীপৰ বিলক কেতিয়া পক্ষী অভয়াৰণ্য বুলি ঘোষণা কৰা হৈছিলে 1979 চনৰ 12 জানুৱাৰীত কি হৈছিলে দীপৰ বিলক পক্ষী অভয়াৰণ্য বুলি ঘোষণা কৰা হৈছিলে অসমৰ প্ৰথমখন পক্ষী অভয়াৰণ্যৰ নাম কি দীপৰ বিল পক্ষী অভয়াৰণ্য এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰণ এখন পক্ষী অভয়াৰণ্য হয় অসমৰ প্ৰথমখন আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে পাব দীপৰ বিলক কেতিয়া আন্তঃৰাষ্ট্ৰীয় সৰোবৰ ৰূপে স্বীকৃতি দিয়া হয় 1971 চনত ইৰাণৰ ৰামছাৰ চহৰত দীপৰ বিলক আন্তঃৰাষ্ট্ৰীয় সৰোবৰ ৰূপে স্বীকৃতি দিয়া হয় এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ পিছৰটো অসমৰ একমাত্ৰ ৰামছাৰ সাইট যদি আপুনি ইণ্ডিয়ান জিঅ'গ্ৰাফি পঢ়ে দেন আপুনি বহুকেইটা ৰামছাৰ সাইট পাব আৰু নতুনকৈ এড হৈয়ে থাকে কিন্তু অসমৰ একমাত্ৰ ৰামছাৰ সাইট কোনখন বা ক্ষেত্ৰ কোনখন দীপৰ বিল ইম্পৰ্টেণ্ট কুৱেশ্যন এতিয়া আপোনালোকে ভাবে ৰামছাৰ ক্ষেত্ৰ বা ৰামছাৰ সাইট বুলি কাক কয় ৰামছাৰ সাইট ইয়াত লিখা আছে ৰামছাৰ ক্ষেত্ৰৰূপে কোনবোৰ স্থান পৰিচিত চিম্পলি যোনবিলাক আন্তঃৰাষ্ট্ৰীয় সৰোবৰ সন্মিলন যে ৰামছাৰ চহৰ যে ক'লোঁ যে ইৰাণৰ ৰামছাৰ চহৰ যে হয় যে আন্তঃৰাষ্ট্ৰীয় সৰোবৰ তাত যোনবিলাকক স্বীকৃতি দিয়ে সেইবিলাকক ৰামছাৰ সাইট বুলি জনা যায় তাৰপিছতে আছে আমচাং অভয়াৰণ্য খানাপাৰাত আমাৰ অৱস্থিত কেতিয়া অভয়াৰণ্য ৰূপে ঘোষণা কৰা হয় 2004 চনৰ 19 জুন তাৰিখে কাকৈজানক সংৰক্ষিত বনাঞ্চল কিন্তু এখন বৰ্তমান এতিয়া অভয়াৰণ্য হ'ল কাকৈজানক কেতিয়া সংৰক্ষিত বনাঞ্চল বুলি ঘোষণা কৰা হয় 1966 চনত কাকৈজানক সংৰক্ষিত বনাঞ্চল বুলি ঘোষণা কৰা হয় আৰু পাছলৈ গৈ দুবছৰ ক্ষমা কৰিব পিছলৈ গৈ পেলাই 1998 চনত এইখন কাকৈজানক কি হৈছিলে অভয়াৰণ্য বুলি ঘোষণা কৰা হৈছিলে হুলুংপাৰ গিবন অভয়াৰণ্য এইখনৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে হুলুংপাৰ গিবন অভয়াৰণ্য ক'ত অৱস্থিত যোৰহাটৰ মৰিয়নিত অৱস্থিত হুলুংপাৰক সংৰক্ষিত বনাঞ্চল হিচাপে কেতিয়া ঘোষণা কৰা হৈছিলে 1981 চনৰ 27 আগষ্ট তাৰিখে সংৰক্ষিত বনাঞ্চল বুলি ঘোষণা কৰা হৈছিলে গিবন অভয়াৰণ্য কেতিয়া গঠন কৰা হৈছে চাওক আপোনালোকে ভাবিব পাৰে যে মই হুলুংপাৰটো কিয় নিলিখিলোঁ কিন্তু এইটো বেলেগ প্ৰথমতে গিবন অভয়াৰণ্য আছিলে গিবন অভয়াৰণ্য বুলি 1997 চনত গিবন অভয়াৰণ্য কি হৈছিলে গঠন কৰা হৈছিলে 1997 চনত 30 জুলাই তাৰিখে পিছলৈ গৈ 2004 চনত 25 মে' তাৰিখে 2004 চনৰ 25 মে' তাৰিখে গিবন যোনখন অভয়াৰণ্য আছিল সেইখনক হুলুংপাৰ গিবন অভয়াৰণ্য বুলি নামাকৰণ কৰা হৈছিলে পিছত গৈ পেলাই হুলুংপাৰ গিবন অভয়াৰণ্য গঠন কৰা হৈছিলে তাৰপিছত আছে বৰদৈবাম বিলমুখী পক্ষী উদ্যান হয় ইয়াতে কি হৈছে অসমৰ দ্বিতীয়খন পক্ষী প্ৰথমখন আমি পালোঁ দীপৰ বিল দ্বিতীয়খন হৈছে বৰদৈবাম বিলমুখ পক্ষী উদ্যান কেতিয়া সৃষ্টি হৈছিলে এখন 1950 চনত বৰভূমিকম্পত এখন সৃষ্টি হৈছিলে পানীদিহিং পক্ষী অভয়াৰণ্য কেতিয়া বন্যপ্ৰাণী অভয়াৰণ্য বুলি স্বীকৃতি দিয়া হৈছিলে কি হৈছিলে চাওক মই কৈ আছোঁ ভালকৈ বুজাই যোনখন পানীদিহিং পক্ষী অভয়াৰণ্য আছে আগতে এইখন বন্যপ্ৰাণী অভয়াৰণ্য আছিলে 1996 চনত পানীদিহিঙক কি হৈছিলে বন্যপ্ৰাণী অভয়াৰণ্য বুলি স্বীকৃতি দিলে কিন্তু পিছলৈ গৈ পেলাই 1998 চনত এই যোনখন বন্যপ্ৰাণী অভয়াৰণ্য সেইখনক পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দিয়ে এতিয়া দুখন পক্ষী অভয়াৰণ্য পালোঁ এখন হৈছে আপোনালোকৰ দীপৰ বিল এখন হৈছে পানীদিহিং উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য কেতিয়া গঠন কৰা হৈছিল 2000 চনৰ 21 জুলাই তাৰিখে উত্তৰ কাৰ্বি আংলং অভয়াৰণ্য গঠন কৰা হৈছিলে চক্ৰশিলা অভয়াৰণ্য কেতিয়া সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিলে 1966 চনত চক্ৰশিলা চক্ৰশিলাক কি হৈছিলে সংৰক্ষিত বনাঞ্চল বুলি ঘোষণা কৰা হৈছিলে আৰু পাছলৈ গৈ 1996 চনৰ 14 জুলাই তাৰিখে চক্ৰশিলাক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিলে নামবৰক কেতিয়া বনাঞ্চল ৰূপে ঘোষণা কৰা হৈছিলে 1872 চনত কি হৈছিলে
9 আগষ্ট তাৰিখে 1872 চনৰ 9 আগষ্ট তাৰিখে নামবৰক বনাঞ্চল ৰূপে ইংৰাজসকলে ঘোষণা কৰিছিলে আৰু পাছলৈ গৈ 2000 চনৰ 27 জুলাই তাৰিখে নামবৰক অভয়াৰণ্য বুলি নামবৰ অভয়াৰণ্য আমাৰ অসম চৰকাৰে গঠন কৰিছিলে পবা সংৰক্ষিত বনাঞ্চল এখন সংৰক্ষিত বনাঞ্চলৰ ভাগত পৰিব অভয়াৰণ্যত নিলিখিব পিছত কৈ আছো বুঢ়াচাপৰি অভয়াৰণ্য বুঢ়াচাপৰি কেতিয়া সংৰক্ষিত বনাঞ্চল বুলি ঘোষণা কৰা হৈছিলে 1974 চনত বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চল কৰা হৈছিলে আৰু পাছলৈ গৈ 1995 চনত বুঢ়াচাপৰিক অভয়াৰণ্য ৰূপে ঘোষণা কৰা হৈছিলে এতিয়া লাষ্টৰ দুখন আছে এখন আছে ভেৰজান বৰ্জন পদুমনি অভয়াৰণ্য এখন আপোনাৰ তিনচুকীয়া জিলাত অৱস্থিত আৰু এইখনক কেতিয়া অভয়াৰণ্য ৰূপে ঘোষণা কৰা হৈছিলে 1999 চনত লাষ্টত মৰাত লংৰি অভয়াৰণ্য এখনক 2003 চনত অভয়াৰণ্য ৰূপে ঘোষণা কৰা হৈছিল মৰাত লংৰি এতিয়া আমি আহোঁ বনাঞ্চল কেইখনৰ বিষয়ে বনাঞ্চল কেইখন পিছলৈ গৈ পেলাই বনাঞ্চলবিলাকে পিছলৈ অভয়াৰণ্য হয় এলাকো হ'ব পাৰে পবা সংৰক্ষিত বনাঞ্চল কেতিয়া গঠন কৰা হৈছিল বা ঘোষণা কৰা হৈছিলে 1924 চনত পবা সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল আৰু লগতে আৰু এটা চাইড ইম্পৰ্টেণ্ট কুৱেশ্যন সেইটো হৈছে পাভক সংৰক্ষিত বনাঞ্চল ক'ত অৱস্থিত লখিমপুৰ জিলাত পাভক সংৰক্ষিত বনাঞ্চলক আগতে কি বুলি জনা যায় আগতে এইখনক মিলৰয় মোহ অভয়াৰণ্য বুলি জনা যায় কিন্তু এইখন জনা গৈছিল মুখে জনা গৈছিল কিন্তু এতিয়া কি হৈছে পভা সংৰক্ষিত বনাঞ্চল বুলি এখনক জনা যায় এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন ভালকৈ লিখি থ'ব বাকী আৰু এটা বনাঞ্চলৰ ওপৰত কাকৈজান সংৰক্ষিত বনাঞ্চল এখন অভয়াৰণ্য হয় বনাঞ্চল নহয় এইখিনি আছিলে ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকৰ ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্য আৰু বনাঞ্চলৰ বাকি আপোনালোকে বস্তুখিনি ভালকৈ পঢ়িব কাৰণ ইয়াত আৰু বহুতো বস্তু আপোনালোকে জানিবলগীয়া আছে আপোনালোকে এইখিনি বস্তুৰ ওপৰত কনচেপ্টটো ক্লিয়াৰ কৰিব লাগিব তাৰপিছত এইখিনি বস্তু লিখি ল'ব এইখিনি ৰিভাইজ কৰিব আৰু কিবা এক্সট্ৰা কুৱেশ্যন পাই মোক কমেণ্ট কৰিব আৰু নেক্সট পাৰ্ট কেইটাৰ কাৰণে আপোনালোকে চেনেল ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে নেক্সট এটা আপলোড দিলে আপোনালোকে পাই যায় বাকী ধন্যবাদ ভিডিঅ' সকলোকে ধন্যবাদ যদি ভাল লাগিলে লাইক কৰিব ভাল লাগিলে নাই ক'ব কমেণ্ট কৰিব যদি কিবা মই ভুল কৈছোঁ আৰু শ্বেয়াৰ কৰিবলৈ নাপায়